Hello everyone, welcome to Gyanshila. তো আজি লৈ আহিছো মই যেটো আহোম সাম্ৰাজ্যৰ ওপৰত মই ভিডিও সিৰিজ দিছিলো এতিয়ালৈকে পাৰ্ট 5 লৈকে এটো আপলোড কৰা হৈছে মাজতে এটো সিৰিজ মই দিয়া নাছিলো বহু দিন হ'ল তো আজি পাৰ্ট 6 টো মই ইয়াৰে লৈ আনিছো তো এই ভিডিওটো কন্টিনিউ কৰাৰ বাবে মোলৈ বহুত মেছেজ আহি আছিল আপোনালোকৰ মেছেজ আৰু আপোনালোকৰ সাপোৰ্টৰ বাবে বহুত বহুত ধন্যবাদ তো ভিডিও সিৰিজ বিলাক আপোনালোকে শেয়াৰ কৰিব যিসকলে এক্সাম প্ৰিপাৰেচন কৰি আছে যিকোনো এক্সামৰ কাৰণে ইম্পৰ্টেন্ট টপিক হয় আহোম সাম্ৰাজ্য ওকে তো এক্সাম পইণ্ট অফ ভিউৰ কাৰণে মই এই ভিডিও সিৰিজটো বনাইছো ইয়াত কমপ্লিট আহোম হিষ্ট্ৰী আপোনালোকে জানিব পাৰিব ঠিক আছে আৰু যদি আমাৰ চেনেলটো আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি থব যাতে ভিডিওৰ আপডেটছ বিলাক সময়মতে পাই থাকে ওকে আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া আছে যদি আপোনালোকে জয়েন হ'ব বিচাৰে গ্ৰুপটোত তলৰ লিংকত গৈ জয়েন কৰিব ওকে সো আমি ইতিমধ্যে এইবিলাক আলোচনা কৰি আহিছো আহোম সাম্ৰাজ্য যাৰ প্ৰতিষ্ঠাপক আছিল চুকাফা তো এইবিলাক আমি ইতিমধ্যে কৈছো আগৰ ভিডিও পাৰ্ট কেইটা যদি চোৱা নাই চাই লব ইম্পৰ্টেন্ট হয় মাজৰ পৰা চালে কিন্তু বুজি নাপাব মাজৰ পৰা চালে কনফিউজনে হ'ব তো প্ৰথমৰ পৰাই চাব পাৰ্ট 1 ৰ পৰা আপোনালোকে চাব ঠিক আছে তো এইবিলাক অলৰেডি আমি আলোচনা কৰি আহিছো চুকাফাৰ দিনৰ কথা তাৰ পিছত চুডাংফা বামুণী কোঁৱৰ তাৰ পিছত সুহুংমুং এটো আলোচনা কৰিছো শুক্লেংমুঙৰ কথাও আমি আলোচনা কৰিছো অলৰেডি দেন সুচেংফা এটো আলোচনা কৰিছো জয়ধ্বজ সিংহ তেওঁৰ ৰাজত্বকালৰ বিষয়ে আমি আমাৰ ভিডিও সিৰিজত কৈ আহিছো ইতিমধ্যে চক্ৰধ্বজ সিংহ তেখেতৰ বিষয়ে আলোচনা কৰিছো তাৰ পিছত বেটেল অফ শৰাইঘাট এইখিনিও আমি অলৰেডি ডিসকাস কৰি আহিছো বেটেল অফ শৰাইঘাট ঠিক আছে আজি যৰ পৰা আৰম্ভ কৰিম হেয়া হৈছে গদাধৰ সিংহ আজি আমি ইয়াৰ পৰা আৰম্ভ কৰিম গদাধৰ সিংহ ইয়াৰ আগলৈকে আমি ডিসকাস কৰি আহিছো ঠিক আছে তো আহোম ইয়াৰ আগলৈকে কি আছিল গদাধৰ সিংহৰ আগত যেতিয়া বেটেল অফ শৰাইঘাট হৈছিল বেটেল অফ শৰাইঘাট উদয়াদিত্য সিংহৰ দিনত হৈছিল বেটেল অফ শৰাইঘাট শেষ হোৱাৰ পিছত কি হ'ল লাচিতৰ মৃত্যু হ'ল আৰু তাৰ পিছত আহোম সাম্ৰাজ্যৰ বহুত পলিটিক্যাল ইনষ্টেবিলিটি দেখা পোৱা গৈছিল যত কোন ৰজা হ'ব এই টপিকটোক লৈ এই কথাটোক লৈ বহুত যুদ্ধ হৈছিল তেওঁলোকৰ মাজতে নিজৰ মাজতে যুদ্ধ হৈছিল বহুত কম সময়ৰ মূৰে মূৰে ৰজা হলনি হ'ল আৰু একেবাৰে শেষত এজন ৰজা যি হৈছে আমাৰ গদাপাণি নাইবা গদাধৰ সিংহ তেখেতে ৰাজত্ব কৰিছিল 1681 পৰা 1696 ঠিক আছে 1681 to 1696 এটা দীঘলীয়া সময় তেখেতে ৰাজত্ব কৰিছিল যাৰ আহোম নেম আছিল কি আহোম নেম ইম্পৰ্টেন্ট হয় এক্সাম পইণ্ট অফ ভিউ কাৰণে সুপাতফা আহোম নেম আছিল গদাধৰ সিংহৰ সুপাতফা ঠিক আছে গদাধৰ সিংহ ওকে মনত ৰাখিব এইখিনি তো 1681 ত তেখেতে ৰাজভাৰ গ্ৰহণ কৰিলে আৰু তেখেতে ৰাজভাৰ গ্ৰহণ কৰাৰ পিছতে কি হৈছিল যেতিয়া গদাধৰ সিংহ ৰজা হ'ল তেতিয়া কি হ'ল যিখন আমাৰ গুৱাহাটী হয় গুৱাহাটীখন মুগলৰ আন্ডাৰত আছিল গুৱাহাটীখনক লালুকচলা বৰফুকনে মুগলৰ আন্ডাৰত এৰি দি পেলাই গুছি আহিছিল লালুকচলা বৰফুকনেও আহোমৰ ৰজা হোৱাৰ কাৰণে আহোম ৰজা তেখেত হোৱাৰ কাৰণে পলিটিক্যাল ইনষ্টেবিলিটি অলৰেডি হৈয়ে আছিল তো লালুকচলা বৰফুকন তেতিয়া গুৱাহাটীত আছিল তো তেওঁ কি কৰিলে গুৱাহাটীখন মুগলক এৰি দি তেখেতে গুছি আহিলে আৰু তাৰ পিছত তেওঁলোকৰ নিজৰ মাজতে যুদ্ধ হ'ল তেওঁলোকৰ যিখিনি আহোম যিখিনি অফিচাৰ আৰু নবেলছ আছিল তেওঁলোকৰ মাজতে যুদ্ধ হ'ল লালুকচলা বৰফুকনক হত্যা কৰা হৈছিল আৰু তেনেকুৱা বিলাক ইনষ্টেবিলিটিৰ পাছত ৰজা হৈছিল ৰজা পাতিছিল তেওঁলোকে লগতেখিনি লগ লাগি ৰজা পাতিছিল গদাধৰ সিংহ তো গদাধৰ সিংহ ৰজা হোৱাৰ পিছত কি কৈছিল তেখেতে এটা লাৰ্জ আৰ্মি এটা গুৱাহাটীলৈ পঠাইছিল গুৱাহাটীলৈ তেখেতে আৰ্মি পঠাইছিল গুৱাহাটীখন কেপচাৰ কৰিবৰ কাৰণে ঠিক আছে গুৱাহাটী কেপচাৰ কৰিবৰ কাৰণে গুৱাহাটীলৈ আৰ্মি পঠাইছিল যিখন গুৱাহাটী আছিল কাৰ আন্ডাৰত মুগলৰ আন্ডাৰত ওকে মুগলৰ আন্ডাৰত গুৱাহাটীখন আছিল আৰু তাৰ পিছতে হৈছিল কোনখন যুদ্ধ এখন ফেমাস বেটেল হৈছিল যিখনক আমি কওঁ বেটেল অফ ইটাখুলিৰ ৰণ হৈছিল মুগল আৰু আহোমৰ মাজত নেক্সট আমি আলোচনা কৰিম ওকে তো এইখন আছিল ইটাখুলিৰ ৰণ কেতিয়া হৈছিল চনটো মনত ৰাখিব 1682 1682 ত হৈছিল
ইটাখুলিৰ ৰণ আহোম আৰু মোগলসকলৰ মাজত আৰু এইখন আছিলে আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন বেটেল দা লাষ্ট বেটেল বিটুইন আহোম এণ্ড মোগল মনত ৰাখিব পৰীক্ষাত প্ৰশ্ন এনেকৈও আহে লাষ্টখন শেষৰখন যুদ্ধ কোনখন আছিল আহোম আৰু মোগলৰ মাজত হোৱা শেষৰ যুদ্ধ কোনখন হয় সেয়া হৈছিলে বেটেল অফ ইটাখুলিৰ ৰণ যিখন হৈছিলে 1682 কাৰ দিনত হৈছিলে এইটো সুধি দিয়ে ইটাখুলিৰ ৰণ হৈছিলে গদাধৰ সিংহৰ দিনত হৈছিলে ওকে মনত ৰাখিব আৰু এই ইটাখুলিৰ ৰণত আহোমসকলে মোগলসকলক পৰাস্ত কৰিছিলে মোগলসকল হাৰিছিলে তো হাৰি পেলাই মোগলসকল বাধ্য হৈছিল সাৰেন্ডাৰ কৰিবলৈ বাধ্য হৈ পেলাই তেখেতসকলে কি কৰিছিলে গুৱাহাটী এৰি গুচি গৈছিলে ওকে তেখেতসকলে গুৱাহাটী এৰি গুচি গৈছিলে আৰু গুৱাহাটীখন আকৌ কি হ'ল আমাৰ আহোমৰ হাতলৈ আহিছিলে গুৱাহাটীখন আকৌ আমাৰ আহোমৰ আন্ডাৰত আহিছিলে ওকে তো ইম্পৰ্টেন্ট হয় এইখন ইটাখুলিৰ ৰণ য'ত মোগলসকল পৰাস্ত হৈছিলে আহোমসকলৰ হাতত আৰু গুৱাহাটী আকৌ এবাৰ আহোমৰ হাতলৈ আহিছিলে তো গদাধৰ সিংহ হি ওয়াজ দ্য ফাৰ্ষ্ট টু ইন্ট্ৰডিউচ দ্য সিস্টেম অফ সাৰ্ভে এণ্ড লেণ্ড মেজাৰমেণ্ট আৰু সাৰ্ভে ইন্ট্ৰডিউচ কৰা প্ৰথম গৰাকী ৰজা আছিলে গদাধৰ সিংহ তো পৰীক্ষাত প্ৰশ্ন এইটো আহিব লেণ্ড মেজাৰমেণ্ট নাইবা লেণ্ড আৰু সাৰ্ভে সিস্টেম ইন্ট্ৰডিউচ কৰা আহোম ৰজাগৰাকী কোন আছিল তেখেত আছিল কোন গদাধৰ সিংহ মনত ৰাখিব নেক্সট আছে তেখেত কি হ'ল তেখেত আছিলে গদাধৰ সিংহ গ্ৰেটলি পেট্ৰনাইজ শাক্ত হিন্দুইজম মিন্স কি শাক্ত হিন্দুইজম মিন্স তেখেতে শক্তি পূজা আছে শক্তি পূজা মিন্স যিটো বলি পূজা আছে বলি প্ৰথা তেখেতে বিলিভ কৰিছিলে সাপোৰ্ট কৰিছিলে আৰু তেখেতে বলি প্ৰথা সাপোৰ্ট কৰাৰ এটা মেইন ৰিজন আছিলে কি সেইখিনি সময়ত যিটো বৈষ্ণৱ ধৰ্ম আছিলে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ হ'বলৈ ধৰিছিলে সেইখিনি সময়ত যাৰ কাৰণে গদাধৰ সিংহৰ এইটো ভয় আছিল যে বৈষ্ণৱ ধৰ্ম যদি বেছিকৈ প্ৰচাৰ হৈ যায় তেতিয়া কি হ'ব আহোম সাম্ৰাজ্য হয়তো তলত পৰি যাব তাৰ কাৰণে গদাধৰ সিংহই কি কৰিছিলে এইটো এটা তেখেতৰ পলিটিকেল আইডিয়া বুলি ক'ব পাৰি আছিলে তেখেতে শাক্ত ধৰ্ম তেখেতে ফলো কৰিছিলে সাপোৰ্ট কৰিছিলে আৰু তেখেতৰ দিনতে যিটো আমাৰ উমানন্দ মন্দিৰটো আছে টেম্পল অফ উমানন্দ অন পিকক আইলেণ্ড ৱাজ বিল্ট ডিউৰিং হিজ ৰিজন তেখেতৰ ৰাজ শাসনৰ দিনতে আমাৰ উমানন্দ মন্দিৰটো নিৰ্মাণ কৰা হৈছিলে ঠিক আছে গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিলে উমানন্দ মন্দিৰ এইটো মনত ৰাখিব কোন গৰাকী ৰজাৰ দিনত নিৰ্মাণ হৈছিলে উমানন্দ মন্দিৰ সেয়া হয় গদাধৰ সিংহ অন পিকক আইলেণ্ড ওকে এইটো হৈছে পিকক আইলেণ্ড যেটো কোৱা হয় আৰু এয়া হৈছে উমানন্দ মন্দিৰটো তাৰ পিছত তেখেতে কি সাজিছিলে তেখেতে যেটো থোডৰ আলি ৰোডটো তেখেতে সাজিছিলে যেটো 211 কিলোমিটাৰ আৱৰি আছে এ ৰোড ফ্ৰম কমাৰগাঁও টু জয়পুৰ এই ৰোডটো গদাধৰ সিংহই নিৰ্মাণ কৰিছিলে থোডৰ আলি ৰোডটো ঠিক আছে থোডৰ আলি মিন্স কি থোডৰ মিন্স লেজি আলি মিন্স পথ ঠিক আছে এইটোৰ মিনিংটো এইটোৱে হয় থোডৰ আলি ৰোড তেখেতে নিৰ্মাণ কৰিছিলে গদাধৰ সিংহৰ দিনত আৰু শেষত তেখেতৰ মৃত্যু হৈছিলে কেতিয়া 1696 তেখেতৰ মৃত্যু হয় তেখেতৰ মৃত্যু 1696 তেখেতৰ মৃত্যু হয় তেখেতে কিমান বছৰ ৰাজত্ব কৰে অলমোষ্ট 14.5 years 14 বছৰ তেখেতে ৰাজত্ব কালৰ পিছত তেখেতৰ মৃত্যু ঘটে আৰু তেখেতৰ দুজন পুত্ৰ আছিলে লাই আৰু লেছাই তেখেতৰ দুগৰাকী পুত্ৰ তেখেতৰ যিগৰাকী ডাঙৰ পুত্ৰ আছিলে লাই তেখেতৰ মৃত্যুৰ পিছত লাই কি হৈছিলে ৰাজভাৰ গ্ৰহণ কৰিছিলে যি হু টুক দা নেম শুক্ৰাংফা আহোম নেম আছিলে শুক্ৰাংফা আৰু আমি পপুলাৰলি হিন্দু নেমটো আছে কি কোন হয় ৰুদ্ৰসিংহ হয় তেখেতৰ পুত্ৰ জয়মতীৰ আৰু গদাপাণিৰ পুত্ৰ ৰুদ্ৰসিংহ তেখেতৰ ডাঙৰজন ল'ৰা যিয়ে গদাপাণিৰ মৃত্যুৰ পিছত আহোম সাম্ৰাজ্য হাতত লৈছিলে ওকে তো নেক্সট ভিডিঅ'টোত আমি আলোচনা কৰিম ৰুদ্ৰসিংহৰ কথা আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম তো ৰুদ্ৰসিংহৰ দিনত আহোম সাম্ৰাজ্য বহুত বেছি ওপৰলৈ উঠিছিলে বহুত শিখৰত আহোম সাম্ৰাজ্য সেইখিনি সময়ত একেবাৰে শিখৰ চুইছিলে বুলি ক'ব পাৰি ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ সময়ত তো এইখিনি হয় গদাপাণিৰ বিষয়ে গদাধৰ সিংহৰ বিষয়ে ওকে
গতিকে আজিলৈ ইমানখিনি আমাৰ ইবুক 6খন টোটেল 6খন ইবুকৰ লিংক তলৰ ডেসক্ৰিপশন বক্সত দিয়া আছে এই 6খন টোটেল ইবুক হয় যিকোনো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট আসাম জিওগ্ৰাফি আসাম আৰ্ট এন্ড কালচাৰ ইনক্লুডিং আসাম হিষ্ট্ৰী 1500 স্ট্যাটিক জিকে 550 কোয়েশ্চনস অন আসাম জিকে এখন আসামিজ মিডিয়ামত হয় আৰু এই দুখন ৰিসেন্টলি বনোৱা হৈছিল আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামটোৰ কাৰণে সোশ্যাল সায়েন্স আৰু সোশ্যাল ষ্টাডিজ এন্ড জিকেৰ ওপৰত ওকে তো তলৰ ডেসক্ৰিপশন বক্সত গোটেইকেইখন ইবুকৰ লিংক দিয়া আছে আপোনালোকে যিখন ল'ব বিচাৰে তলৰ লিংকত ক্লিক কৰি আপোনালোকে পাৰচেজ কৰিব পাৰে আৰু যদি 6খন একেলগত ল'ব বিচাৰে তাৰ কাৰণে 20% ডিসকাউন্ট এটা দি থকা হৈছে যদি একেলগত 6খন ল'ব বিচাৰে আমালৈ WhatsApp কৰিব 8402086470 okay so that's all for today if you like the video please like share and subscribe our channel and press the bell icon for further updates of our video till then keep learning keep sharing jai hind